মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি নাটিকাখনৰ চতুৰ্থ খণ্ডলৈ আহিছোঁ। চতুৰ্থ খণ্ডৰ আমি যজ্ঞ দত্তৰ পৰা আৰম্ভ কৰিম। এইখিনি যিখিনি ব্ৰেকেটত থকা কথা। আৰু এটা ইম্পৰ্টেণ্ট শাৰী আছে বাৰু, যে আপুনি আমাৰ মহাৰাজে কৈছিল আপুনি আমাৰ নিৰুদ্দিষ্ট ৰাজকোঁৱৰৰ অলংকাৰবোৰ ক'ত পাইছিল। অৰ্থাৎ ৰজাৰ যিজন পুতেক ৰাজকোঁৱৰ হেৰাই গৈছিল, তেওঁৰ লগত বহুত অলংকাৰো গৈছিল, আৰু সেই অলংকাৰবোৰ মানে যজ্ঞদত্তই পাইছিল যজ্ঞদত্তই পাই এই গোটেই কাহিনীটো ক'ব। মই এতিয়া আৰম্ভণিতে ক'লে তোমালোকে ইণ্টাৰেষ্ট নাপাবা, গতিকে নাটিকাখনৰ কাহিনীটো শুনি যোৱা। ক'ত পাইছিল বুলি প্ৰশ্ন কৰিছে। তেতিয়া যজ্ঞদত্ত অৰ্থাৎ সেই ব্ৰাহ্মণজনে গহীন হৈ কৈছিল, অলপ গহীন হৈ হুমুনিয়া পেলাই এয়া বৰ দীঘলীয়া কাহিনী মহাৰাজ, এইটো এটা খুব দীঘলীয়া কাহিনী। তেতিয়া মহামন্ত্ৰীয়ে ক'ব, হ'ব আপুনি যেনেকৈ কয় কওক, তীক্ষ্ণ বুদ্ধিৰ মহাৰাজে সকলো বুজি পাব। যে আপুনি মহামন্ত্ৰীয়ে কৈছে যে আপুনি যেনেকৈ নক'লেও মহাৰাজে বুজি পাব, কাৰণ আমাৰ মহাৰাজ খুব তীক্ষ্ণ বুদ্ধিৰ। তেতিয়া যজ্ঞদত্তই কৈছিল, তেন্তে শুনক মহাৰাজ, মই চমুৱাই কওঁ তেতিয়াহ'লে ঠিক আছে মহাৰাজ, আপুনি শুনক, মই চমুকৈ ক'ম। মই বৰ দুখীয়া পৰিয়ালৰ লোক, আমি প্ৰায় লঘনে থাকিবলগীয়া হয়। ব্ৰাহ্মণজনে কৈছে যে মই খুব দৰিদ্ৰ বা দুখীয়া পৰিয়ালৰ মানুহ, আৰু আমি প্ৰায়ে লঘন অৰ্থাৎ অনাহাৰ, লঘন মানে অনাহাৰে দিন কটাবলগীয়া হয়। সেইবাবে মোক এলেহুৱা বুলি পত্নীয়ে সদায় ককৰ্থনা কৰে। আৰু তেওঁলোকৰ যে এইটো অৱস্থা যজ্ঞদত্তহঁতৰ, লঘনে কটাবলগীয়া হয়, সেইবাবে তেওঁৰ পত্নীয়ে তেওঁক এলেহুৱা বুলি ভাবি ককৰ্থনা কৰে, অৰ্থাৎ কটু বাক্য কয়। তেওঁৰ ককৰ্থনা সহিব নোৱাৰি সেইদিনা মই ঘৰৰ পৰা ওলাই গ'লোঁ। আৰু এদিন তেওঁ ঘৈণীয়েকৰ অৰ্থাৎ তেওঁৰ পত্নীৰ এই ককৰ্থনা অৰ্থাৎ কটু বাক্য সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই গৈছিল। এনেদৰে গৈ এখন ডাঠ হাবিত সোমালোঁ। আৰু এনেদৰে যজ্ঞদত্তই গৈ এখন অৰ্থাৎ ডাঠ হাবিত জংঘলত সোমালে। এনেতে তাত বহুতো পানীৰ আৰ্তনাদ শুনি মই ঘাঁহেৰে আবৃত এটা কুঁৱাৰ কাষ পালোঁগৈ। আৰ্তনাদ মানে চিঞৰ, যিটো কৰুণ চিঞৰ প্ৰাণৰ বাবে চিঞৰা, তেনেকুৱা চিঞৰ শুনি তেওঁ ঘাঁহ এটাৰে আবৃত কুঁৱা মানেতো জানা ৰিং, যিবিলাক ৰিং পাতি চবৰে আছে লামডিঙত, কুঁৱা মানে সকলোৱে জানা। গতিকে কুঁৱাৰ ওচৰ পালেগৈ। তেতিয়া মহামন্ত্ৰীয়ে ক'লে, তাৰ পাছত খুব তেওঁলোক এক্সাইটেড কাহিনীটো শুনিবলৈ, ঘটনাটো শুনিবলৈ। তেতিয়া যজ্ঞদত্তই ক'লে, তললৈ জুমি চাই দেখিলোঁ সেই কুঁৱাটোত এটা বাঘ, এডাল সাপ, এটা বান্দৰ আৰু এজন মানুহ পৰি আবদ্ধ হৈ আছে। যজ্ঞদত্তই ক'লে যে তেওঁ যেতিয়া কুঁৱাটোৰ ফালে চালে, তাত এটা বাঘ, এডাল সাপ, এটা বান্দৰ আৰু এজন মানুহ পৰি আছে। মহাৰাজে উদ্বিগ্নতাৰে সুধিলে, আপুনি আটাইকেই উদ্ধাৰ কৰিলেনে? যে আপুনি আটাইবিলাকক উদ্ধাৰ কৰিলেনে? যজ্ঞদত্তই তেতিয়া ক'লে, হয় মহাৰাজ, সকলোকে উদ্ধাৰ কৰাৰ পাছত আটায়ে মোক কিবা কিবি দিম বুলি প্ৰতিশ্ৰুতি দিলে। অৰ্থাৎ তেওঁ যে সকলোৰে জীৱন বচালে, তাৰ বাবে সকলো প্ৰাণী তেওঁক কি ক'লে, কিবা কিবি পুৰস্কাৰ হিচাপে দিম বুলি প্ৰতিশ্ৰুতি দিলে। বান্দৰ, বাঘ আৰু সৰ্পই নিশ্চয়কৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। আৰু তাৰ ভিতৰত বান্দৰ, বাঘ আৰু সৰ্প যিখিনি এনিমেলছ আছিল, তেওঁলোকে তেওঁলোকৰ প্ৰমিছ পূৰণ কৰিলে। বান্দৰে মোক সুমিষ্ট ফল দিলে আৰু সি মোক বাঘৰ গুহালৈ লৈ গ'ল। বান্দৰে সুমিষ্ট অৰ্থাৎ মিঠা ফল দিলে আৰু বাঘৰ গুহালৈ লৈ গ'ল। বাঘে যথাবিধি সেৱা সৎকাৰ কৰি মোক 100 মাহমান অলংকাৰ দি ক'লে। আৰু বাঘে কি কৰিলে, তেওঁক জীৱন বচোৱাৰ বাবে একদম কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁক সেৱা জনাই 100 পাহমান অলংকাৰ অৰ্থাৎ বহুতো অৰ্নামেণ্টছ দিলে। দি ক'লে যে এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। অৰ্থাৎ ৰাজকোঁৱৰ এই ৰজাৰ পুতেকজনৰ কথা কৈছে। গতিকে কৈছে যে এয়া ৰাজকোঁৱৰৰ অলংকাৰ, আৰু এতিয়াৰ পৰা এইখিনি আপোনাৰ। তেতিয়া মহামন্ত্ৰীয়ে ক'লে, মহাৰাজ, মই ঠিকেই অনুমান কৰিছিলোঁ যে এইজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণৰ লোভত অপকৰ্ম কৰিব নোৱাৰে। তেতিয়া মহামন্ত্ৰীয়ে আগতে এই কথাটো অনুমান কৰিছিল মহামন্ত্ৰীয়ে, যে এই যিজন দৰিদ্ৰ ব্ৰাহ্মণ যজ্ঞদত্ত নামৰ, তেওঁ এনেকুৱা কাম কৰিব নোৱাৰে বুলি মহামন্ত্ৰীৰ তেনেকুৱা অনুভৱ হৈছিল। আৰু তাকে তেওঁক ক'লে, ৰাজকুমাৰক এখেতে সেই বুলি কৈ কথাখিনি আধৰুৱা হ'ল মহামন্ত্ৰী। তেতিয়া মহাৰাজে আকৌ ক'ব, এই আটাইবোৰ সংলাপ দিয়া, এইবিলাকক সংলাপ বুলি কয়। তেতিয়া মহাৰাজে ক'ব, কৈ যাওক ডাঙৰীয়া, কৈ যাওক। তেতিয়া মহাৰাজে ক'লে যজ্ঞদত্তক যে আপুনি কণ্টিনিউ কৰি যাওক কথাবোৰ।
তেতিয়া যজ্ঞদত্তই ক'লে, আমাৰ দৰিদ্ৰতা নিবাৰণৰ অৰ্থে সেই অলংকাৰখিনি লৈ মই গাঁতৰ পৰা উদ্ধাৰ কৰা স্বৰ্ণকাৰজনৰ ওচৰ পালোঁগৈ। স্বৰ্ণকাৰ মানে সোণাৰী ন, মানে জুৱেলাৰী যিবিলাকে বনায় সোণ গহনা, তেওঁক স্বৰ্ণকাৰ বোলে। আৰু যজ্ঞদত্তই ক'লে যে এই যিখিনি মই কি পালোঁ, সোণ গহনা পালোঁ, এইখিনি তাৰমানে কিমানখিনি, এইখিনি মানে আচল সোণ বা আচল হয় নহয় তাক জানিবলৈ তেওঁ কি কৰিলে, এই স্বৰ্ণকাৰৰ ওচৰ পালেগৈ। লগতে ভাবিলে যদি সঁচাকৈ হয় তাক বিকি কিনি হ'লেও আমাৰ দৰিদ্ৰতা অৰ্থাৎ তেওঁলোকৰ অৱস্থাটো কিছু পৰিমাণে উন্নত হ'ব। তেওঁ ক'লে, স্বৰ্ণকাৰজনে ক'লে অৰ্থাৎ অলংকাৰখিনি এতিয়া মোক দিয়ক। কি ক'লে যজ্ঞদত্তক যে অলংকাৰখিনি এতিয়া মোক দিয়ক, ইয়াৰ শুদ্ধি পৰীক্ষা কৰি আনোগৈ, অৰ্থাৎ এইখিনি কিমান শুদ্ধ সোণ তাক পৰীক্ষা কৰি আনোগৈ বুলি স্বৰ্ণকাৰজনে ক'লে। শুদ্ধ সোণ হ'ল আপোনাক উপযুক্ত মূল্য দিয়া হ'ব, আৰু যদি শুদ্ধ সোণ হয় তেতিয়াহ'লে আপোনাক উপযুক্ত মূল্য দিয়া হ'ব, এই বুলি কৈ তেওঁ প্ৰস্থান কৰিলে। অৰ্থাৎ যজ্ঞদত্তই কি কৰিছে, সোণখিনি বিকিবই গৈছে ন স্বৰ্ণকাৰজনৰ ওচৰত, কাৰণ তেওঁ সোণ বিকি যিখিনি পইচা পায় সেইখিনিৰে ভাবিছে তেওঁলোকৰ দৰিদ্ৰতা দূৰ হ'ব। তেতিয়া মহাৰাজে ক'লে, আৰু ৰাজসভা পালেহি নহয়নে, তাৰ কথা বিশ্বাস কৰি মই আপোনাক বন্দী কৰিলোঁ, চি। তেতিয়া মহাৰাজে নিজে লজ্জিত হ'ল ন, কাৰণ সেইখিনি সোণে আৰু স্বৰ্ণকাৰজনে কি হ'ল, মহাৰাজক ঘূৰাই দিলে। কাৰণ স্বৰ্ণকাৰজনে হয়তো চিনি পাইছে যে সেইখিনি ৰাজকোঁৱৰৰ সোণ আছিল, আৰু তেওঁ ৰাজসভা পালেগৈ। গতিকে আৰু তাৰ কথা শুনিয়ে মহাৰাজে যজ্ঞদত্তক এনেকৈ বন্দী কৰি ৰখাৰ বাবে তেওঁ নিজে লজ্জিত হ'ল আৰু চি বুলি ক'লে। তেতিয়া মহামন্ত্ৰীয়ে চিন্তা কৰি ক'লে, কিন্তু আপুনি মহাৰাণীক জীয়াই তুলিলে কেনেকৈ? যে যজ্ঞদত্তক প্ৰশ্ন কৰিছে মহামন্ত্ৰীয়ে কিছু চিন্তা কৰি, যে কিন্তু আপুনি মহাৰাণীক কেনেকৈ জীয়াই তুলিলে? এতিয়া আমি পঞ্চম